পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টি ইণ্ডিয়া ক্লাব ডিগবৈয়ে আয়োজন কৰা প্ৰাক ভোগালী বিহুৰ উদযাপনৰ। চাকৰি সূত্ৰে আমি অসমৰ নানানবিধ ঠাইৰ পৰা আহি ডিগবৈ উপনগৰী আৱাসস্থানত আছোঁহি। এয়াও আমাৰ এটি ডাঙৰ পৰিয়াল। যিহেতু আমাৰ চেনেহৰ মাঘ বিহুটিত সকলো নিজৰ নিজৰ ঘৰলৈ দুদিনৰ কাৰণে হ'লেও যোৱা হয়, সেয়েহে আমাৰ ইয়াত থকা পৰিয়ালটিৰ লগত আগতীয়াকৈ আমাৰ চেনেহৰ ভোগালী বিহুটি উদযাপন কৰা হয়। নানানবিধ খেল ধেমালি, নাচ গান আদিৰ মাজেদি আমি সকলোৱে মিলি খুব ফূৰ্তি কৰিলোঁ। মাঘ বিহু ভোগালী অৰ্থাৎ ভোগৰ উৎসৱ বুলি কোৱা হয়। সেয়েহে আয়োজক সমিতিয়ে নানানবিধ খোৱাৰ আপ্যায়নো যোগান ধৰিছিল। শেষত সকলোলৈ আগন্তুক বিহুৰ শুভেচ্ছা জনাই আজিলৈ আহিলোঁ। ধন্যবাদ। নীলা নীলা চৰাই গালত পৰি কহা নাই।